নমস্কাৰ বন্ধুসকল, যদি আপুনি কেদাৰনাথ ধাম যোৱাৰ প্লেন কৰিছে তেন্তে এইটো ভিডিঅ' আপোনাৰ বাবে। এইটো ভিডিঅ'ত আপোনাক সকলোবোৰ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম যাতে অসমৰ পৰা আপুনি কেনেকৈ কেদাৰনাথ ধাম দৰ্শনৰ বাবে যাব পাৰিব। কেদাৰনাথ ধাম যাবলৈ আপোনাক কিমান সময় লাগিব বা কোনটো মাহত যাত্ৰা কৰিলে আপোনাৰ সুবিধা হ'ব, হোটেলৰ সুবিধানো কেনেকুৱা, কম খৰচত কেনেকৈ যাত্ৰা কৰিব পৰা যাব ইত্যাদি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কমেণ্টত জয় কেদাৰনাথ বাবা লিখিবলৈও নাপাহৰিব। কেদাৰনাথৰ যাত্ৰাৰ বাবে প্ৰথমে আপুনি অসমৰ পৰা দিল্লী আহিব লাগিব। যদি আপুনি কম খৰচত দিল্লী আহিব বিচাৰে তেন্তে বেষ্ট উপায় হৈছে ট্ৰেইনেৰে। গুৱাহাটীৰ পৰা বহুকেইখন ট্ৰেইন আছে। ট্ৰেইনসমূহৰ নাম, সময় আৰু ফেয়াৰ স্ক্ৰীনত দেখুওৱা হৈছে। ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰে এবাৰ। দিল্লী আহি পাই আপুনি প্ৰথমে হৰিদ্বাৰ আহিব লাগিব। দিল্লীৰ পৰা হৰিদ্বাৰ দূৰত্ব প্ৰায় 240 কিলোমিটাৰ। দিল্লীৰ পৰা হৰিদ্বাৰলৈ ভালেমান ট্ৰেইনৰ সুবিধা আছে যদিও মই বাছেৰে যোৱাটো চাইছোঁ, কাৰণ যিহেতু দূৰত্বও বেছি নহয়, বাছেৰে সহজে হৰিদ্বাৰ পাবও পাৰি আৰু ফেয়াৰো বেছি নহয়। দিল্লীৰ কাশ্মীৰ গেট ISBTৰ পৰা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে 300 টকাৰ পৰা 400 টকাৰ ভিতৰত বাছ সহজে পাই যাব। এইখিনিতে এটা কথা মনত ৰাখিব যে হৰিদ্বাৰৰ পৰা কেদাৰনাথৰ দূৰত্ব প্ৰায় 260 কিলোমিটাৰ যদিও পাহাৰীয়া ৰাস্তা হোৱাৰ বাবে যাত্ৰাত সময় বেলেগ ৰাস্তাৰ তুলনাত বেছি লাগে। সেয়েহে হৰিদ্বাৰৰ পৰা কেদাৰনাথৰ বাছৰ যাত্ৰা আপুনি যিমান পাৰি সোনকালে ৰাতিপুৱা আৰম্ভ কৰি দিব। যদি আপুনি দিল্লীৰ পৰা হৰিদ্বাৰ দিনৰ ভাগতে পায়হি তেন্তে সেইদিনা হৰিদ্বাৰত নাইট ষ্টে কৰি পিছদিনা আৰ্লি মৰ্ণিং যাত্ৰা কৰা বেছি ভাল হ'ব। হৰিদ্বাৰত কম মূল্যত থকা খোৱা সুবিধাৰ কোনো অভাৱ নাই। কেদাৰনাথ ধাম বছৰেকত 6 মাহৰ বাবেহে খোলা হয়, মে'ৰ পৰা দিৱালীলৈকে। তাৰ পিছত কেদাৰনাথত বহুত বেছি বৰফ পৰাৰ কাৰণে মে'লৈকে প্ৰতি বছৰে ধামৰ যাত্ৰা বন্ধ কৰি দিয়া হয়। তেন্তে কেদাৰনাথ ধাম খুলি থকাৰ সময়খিনিত সকলোতকৈ কোনটো সময় বেষ্ট যাত্ৰাৰ বাবে? এনে মে' বা জুন মাহত যাত্ৰা কৰিব পাৰে, কিন্তু বহুত বেছি ভক্তৰ ভিৰ হয় আৰু লগতে থকা খোৱা বাছ টেক্সিৰ দামো অধিক হৈ যায়। জুলাই বা আগষ্ট মাহত বস্তুবোৰৰ দাম অলপ কম হয় যদিও বাৰিষাৰ কাৰণে পাহাৰত লেণ্ডশ্লাইড, অধিক বৰষুণৰ কাৰণে যাতায়াত বহুত সময় বা দিন ধৰি বন্ধ হৈ যায় আৰু লগতে দুৰ্ঘটনাও হয়। সেয়েহে পাৰিলে জুলাই বা আগষ্ট মাহত যাত্ৰা নকৰাই ভাল। তাৰপিছত ছেপ্টেম্বৰৰ পৰা দিৱালীলৈকে যাত্ৰা কৰাটো অধিক ভাল হয়, কাৰণ এই সময়খিনিত অধিক ভক্তৰ ভিৰো নহয় আৰু লগতে বতৰো ভাল থাকে। কিন্তু যাত্ৰা যেতিয়াই নকৰক কিয় কেদাৰনাথত সকলো সময়তে বতৰ ঠাণ্ডাই পাব, বিশেষকৈ ৰাতিৰ ভাগত। সেয়েহে গৰম কাপোৰ লগত নিব নাপাহৰিব। আৰু লগতে সকলোতকৈ গুৰুত্বপূৰ্ণ যে কেদাৰনাথ ধাম যাত্ৰাৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, অনলাইনে হওক বা অফলাইন যোগেদিয়ে হওক। যাত্ৰাৰ আৰম্ভণিতে অনলাইন যোগেদি ৰেজিষ্ট্ৰেশ্যন কৰি লোৱাটো বেছি ভাল হয়, কাৰণ আপোনাৰ বহুত সময় বাচি যাব। সেয়েহে অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ বাবে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ। ৰাতিপুৱা প্ৰায় 5 মান বজাৰ পৰা হৰিদ্বাৰৰ পৰা কেদাৰনাথলৈ বাছৰ ছাৰ্ভিচ আৰম্ভ হৈ যায়। আপুনি প্ৰথমে হৰিদ্বাৰৰ পৰা বাছেৰে প্ৰায় 235 কিলোমিটাৰ অতিক্ৰম কৰি সোণপ্ৰয়াগ আহিব লাগিব। আৰু যদি মই বাছৰ ফেয়াৰৰ কথা কওঁ, 700 পৰা 1000 টকাৰ ভিতৰত আপুনি ডিলাক্স, ছেমি ডিলাক্স বাছ পাই যাব। আৰু যদি বিচাৰে টেক্সিও বুক কৰিব পাৰে 5000 পৰা 6000 টকাৰ ভিতৰত। হৰিদ্বাৰৰ পৰা সোণপ্ৰয়াগ পাবলৈ প্ৰায় 10 ঘণ্টামান লাগে। সোণপ্ৰয়াগ আহি আপোনাৰ ওচৰত দুটা অপশ্যন আছে। হয়তো আপুনি সেইদিনা আহি পাই সোণপ্ৰয়াগৰ হোটেলত থাকি দিয়ক, নহ'লে 5 কিলোমিটাৰ আৰু অলপ আগুৱাই গৈ গৌৰীকুণ্ডত থাকিব পাৰে। আৰু এটা কথা মনত ৰাখিব যে হৰিদ্বাৰৰ পৰা ডাইৰেক্ট বাছ গৌৰীকুণ্ড নাযায়। আপুনি সেয়েহে প্ৰথম সোণপ্ৰয়াগ আহিব লাগিব, তাৰপিছত আপুনি গৌৰীকুণ্ড যাব লাগিব। যদি গৌৰীকুণ্ড যাবলৈ হয় সোণপ্ৰয়াগৰ পৰা শ্বেয়াৰ টেক্সি লৈ গৌৰীকুণ্ড যাব লাগিব। শ্বেয়াৰ টেক্সিৰ ফেয়াৰ প্ৰায় 50 টকা লয়। হয়তো অলপ সময় টেক্সিৰ কাৰণে ৱেইটো কৰিবলগীয়া হ'ব পাৰে, কাৰণ তাত ভিৰ বহুত বেছি হয়। আৰু আপুনি লগত কৰি অনা যাত্ৰা ৰেজিষ্ট্ৰেশ্যনৰ ভেৰিফিকেশ্যনো সোণপ্ৰয়াগতে হয়। যদি আপুনি সোণপ্ৰয়াগত নাইট ষ্টে কৰিছে তেন্তে নেক্সট ডে মৰ্ণিং গৌৰীকুণ্ড আহি কেদাৰনাথ ধামলৈ ট্ৰেকিং আৰম্ভ কৰিব পাৰে। যিমান পাৰে সোনকালে ৰাতিপুৱা কেদাৰনাথ ধামলৈ গৌৰীকুণ্ডৰ পৰা ট্ৰেকিং ষ্টাৰ্ট কৰিলে ভাল হয়। আপুনি লগত অনা সকলোবোৰ লাগেজ কেদাৰনাথ ধামলৈ নিয়াৰ প্ৰয়োজন নাই। গৌৰীকুণ্ডত বহুত ক্লক ৰুমৰ সুবিধা আছে, তাত আপুনি সকলোবোৰ বস্তু ৰাখি আৰু যিখিনি বস্তু আপোনাৰ দৰকাৰী সেইখিনি সৰু বেগ তাত লৈ কেদাৰনাথৰ ট্ৰেক কৰিব পাৰে। গৌৰীকুণ্ডৰ পৰা কেদাৰনাথ ধামলৈ আপুনি 4 ধৰণে যাব পাৰে। প্ৰথমে খচ্চৰ বা ঘোঁৰাৰ পিঠিত উঠি প্ৰায় 3000 টকা লয় এজন ব্যক্তিৰ ওৱান ছাইড জাৰ্ণিৰ কাৰণে। দ্বিতীয়তে পালকিৰ ওপৰত উঠি যাব পাৰে, প্ৰায় 8000 টকা লয় এজন ব্যক্তিৰ ওৱান ছাইড জাৰ্ণিৰ কাৰণে। তৃতীয়তে হেলিকপ্টাৰেও যাব পাৰে। যদি আপুনি হেলিকপ্টাৰে যাত্ৰা কৰিব বিচাৰে তেন্তে গৌৰীকুণ্ড বা সোণপ্ৰয়াগ অহাৰ কোনো দৰকাৰ নাই। কেদাৰনাথলৈ আপুনি গুপকাশী, ফাটা, চিৰচিৰ পৰা হেলিকপ্টাৰ ছাৰ্ভিচ পাই যাব। হেলিকপ্টাৰে আপুনি এদিনৰ ভিতৰত আপোনাক সহজে মন্দিৰ দৰ্শন কৰাই আনে আৰু হেলিকপ্টাৰে প্ৰায় 6500 পৰা 8500 টকাৰ ভিতৰত ফেয়াৰ লয়। চতুৰ্থ উপায়টো হৈছে সবতছে বেষ্ট উপায়। আপুনি গৌৰীকুণ্ডৰ পৰা কেদাৰনাথলৈ খোজকাঢ়ি যাব পাৰে। দূৰত্ব প্ৰায় 16 কিলোমিটাৰ আৰু সময় লাগে 8 ঘণ্টাৰ পৰা 9 ঘণ্টাৰ ভিতৰত।
ট্ৰেকিঙৰ ৰাস্তাত আপুনি সকলো ধৰণৰ সুবিধা পাব টয়লেটে হওক বা হেল্থ কেয়াৰ ফেচিলিটি যদি আপোনাৰ কিবা হঠাৎ গা চা বেয়া হয় খোৱা পানীৰ ব্যৱস্থা নানা সকলোবোৰ বস্তু আপুনি সহজভাৱে ট্ৰেকিঙৰ ৰাস্তাত পাই যাব কিন্তু এটা কথা মনত ৰাখিব যে কেদাৰনাথত খোৱা বস্তু বা অন্যান্য বস্তু মূল্য আন ঠাইতকৈ অলপ বেছি সেয়েহে লগত ড্ৰাই ফ্ৰুট বিস্কিটৰ পেকেট আনিব নাপাহৰিব যদি যাত্ৰাৰ সময়ছোৱাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে তেন্তে হেল্পলাইন নম্বৰত আপুনি কল কৰি সহায়ো ল'ব পাৰে যাত্ৰাৰ সময়ছোৱাত আপুনি বৰফৰ মাজেৰে যাব লাগিব সাধাৰণতে যদি আপুনি মে মাহত যাত্ৰা কৰিছে তেন্তে বৰফ বহুত বেছি দেখিবলৈ পাব সময়ৰ লগে লগে সেই বৰফবোৰ গলিবলৈও ধৰে আৰু জুন জুলাই আগষ্টৰ মাহত সম্পূৰ্ণ বৰফ নাইকিয়া হৈ যায় কিন্তু বৰফ পৰক বা নপৰক কিন্তু ঠাণ্ডা সকলো সময়তে পৰে আৰু যদি আপুনি বৰফ উপভোগ কৰিব বিচাৰে তেন্তে মে মাহটো বেষ্ট হয় এই কেদাৰনাথৰ খোজকাঢ়ি কৰা যাত্ৰাটো সকলোৱে জীৱনত এবাৰ হ'লেও কৰিব লাগে বহুতৰ কাৰণে ট্ৰেকিংটো অলপ কষ্টদায়ক হ'ব পাৰে কাৰণ আপুনি পাহাৰৰ বহু ওপৰত যাত্ৰা কৰি আছে য'ত প্লেন এৰিয়াৰ তুলনাত উশাহ নিশাহ লোৱাত অলপ কষ্ট হ'ব পাৰে সেয়েহে যাত্ৰা কৰাৰ কেইদিনমানৰ আগত নিজকে মানসিক আৰু শাৰীৰিকভাৱে প্ৰস্তুত কৰি ল'লে ভাল হয় আৰু লগতে সৰু ল'ৰা ছোৱালী বা বয়সস্থ লোকক ট্ৰেকিঙত ননাই ভাল ঠিক কেদাৰনাথৰ মূল মন্দিৰ ভাগ নোপোৱাৰ 1.5 কিলোমিটাৰ আগত বেছ কেম্প আছে যদি আপুনি ঘোঁৰা খচ্চৰ বা পালকিত আহিছে তেন্তে ইয়াৰ পৰা নামিয়ে খোজকাঢ়ি মন্দিৰলৈ যাব লাগিব এবাৰ কেদাৰনাথ ধাম আহি পায় আপোনাক প্ৰয়োজন হ'ব এখন হোটেলৰ যদি ভাবিছে মন্দিৰ দৰ্শন কৰি মই একেদিনাই ঘূৰি যাম বুলি তেন্তে সেইটো সম্ভৱ নহয় আপুনি যদি বিচাৰে বেছ কেম্পত থকা হোটেল বা টেণ্টতো থাকিব পাৰে নহ'লে মন্দিৰৰ ওচৰতো থাকিব পাৰে যদি আপুনি হোটেলত থাকে তেন্তে আপোনাৰ হোটেল 1500ৰ পৰা 2000 টকাৰ পৰা আৰম্ভ হৈ যায় যদি আপুনি অফ চিজনত আহে যেনে আপুনি ছেপ্টেম্বৰৰ পৰা দিৱালীৰ ভিতৰত তেন্তে একেই হোটেল আপুনি 500 বা 800 টকাৰ পৰা আৰম্ভ হৈ যায় যদি আপুনি হোটেল বা ধৰ্মস্থলত থাকিব বিচাৰে আৰু আগতীয়াকৈ বুকিং কৰিব বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব মই বুকিঙৰ লিংক তলত দি দিম যদি আপুনি আৰু সস্তাত থাকিব বিচাৰে তেন্তে বেছ কেম্পত ভালেমানখিনি টেণ্টৰ সুবিধা আছে 600 টকা মানত টেণ্ট পাই যাব যদি আগতীয়াকৈ টেণ্টৰ বাবে বুকিং কৰিব বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব মই বুকিঙৰ বাবে লিংক ডেছক্ৰিপশ্যনত দি দিম কেদাৰনাথ ধাম আপুনি কেনেকৈ দৰ্শন কৰিব পাৰে তাৰ বাবে মই আপোনাক সকলোখিনি ইনফৰমেশ্যন ষ্টেপ বাই ষ্টেপ জনাই আছোঁ সেয়েহে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্টত জয় কেদাৰনাথ বাবা লিখিবও নাপাহৰিব এতিয়া কেদাৰনাথ ধামো পাই গ'লহি থকাৰ ব্যৱস্থাও হৈ গ'ল এতিয়া আহিল আচল কামটো মন্দিৰ ভাগ দৰ্শন কৰা দৰ্শনৰ বাবে মন্দিৰ সন্ধিয়া 8টা মানলৈকে খোলা থাকে যদি আপুনি গৌৰীকুণ্ডৰ পৰা কেদাৰনাথ সন্ধিয়াৰ ওচৰত পাহি তেন্তে কেদাৰনাথ আহি পায়েই দৰ্শন কৰিলেতো ভাল হ'ব কাৰণ সন্ধিয়া ভিৰ কম হয় ৰাতিপুৱা বা দিনৰ তুলনাত আৰু সন্ধিয়া সদায় 6টা বজাত আৰতিও হয় সেয়াও আপুনি উপভোগ কৰিব পাৰিব ধুনীয়াকৈ মন্দিৰ ভাগ দৰ্শন কৰি লৈ ওচৰতে অলপ ইফাল সিফাল কৰি ওচৰতে থকা ধাবা বা হোটেলত ডিনাৰটো কৰি দিনটো কৰা কষ্ট ভাগৰ মৰাকৈ শুই যাব পাৰিব নেক্সট ডে ৰাতিপুৱা উঠি আপুনি 20ৰ পৰা 30 মিনিট খোজকাঢ়ি ভৈৰৱনাথ মন্দিৰলৈ যাব পাৰে নিয়ম অনুসৰি যদি ভৈৰৱনাথ মন্দিৰ দৰ্শন নকৰে তেন্তে কেদাৰনাথৰ যাত্ৰা সফল নহয় কেদাৰনাথ মন্দিৰৰ ওচৰত বহুত এনে ঠাই আছে যিসকল ঠাইলৈ আপুনি ফুৰিবলৈ যাব পাৰে আৰু তেনে ঠাইসমূহৰ বিষয়ে কেতিয়াবা বেলেগ এটা ভিডিঅ'ত আমি চৰ্চা কৰিম মনে বিচৰা ঠাইসমূহ উপভোগ কৰি যদি আপুনি দিনৰ 12টামান বজাত উভতে 6-7 মান বজাত গৌৰীকুণ্ড বা সোণপ্ৰয়াগ আহি আপুনি পাই যাব আৰু তাতে নিশাটো কটাই নেক্সট ডে হৰিদ্বাৰলৈ উভতি যাব পাৰে যদি বিচাৰে সোণপ্ৰয়াগৰ পৰা চাৰধাম যাত্ৰাৰ আৰু এভাগ প্ৰসিদ্ধ স্থান বদ্ৰীনাথ ধামলৈও যাব পাৰে আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি কেদাৰনাথ ধামৰ যাত্ৰা কেনেকৈ কৰিব পাৰি সেই বিষয়ে বহুতোখিনি কথা জানিব পালে সেয়ে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে কমেণ্টত জয় কেদাৰনাথ বাবা লিখিব নাপাহৰিব আশা কৰোঁ কেদাৰনাথ বাবাই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ মংগল কৰে জয় কেদাৰনাথ বাবা কি জয় ধন্যবাদ